নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে চাই আছে GK এডুকেশ্যন আছাম চেনেল। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অসম ৰাজনীতিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনছ। গতিকে আহকচোন আৰম্ভ কৰোঁ আজি ক্লাছটো। বন্ধু বান্ধৱীসকল, ক্লাছটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই থওঁ, যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে যদি নতুনকৈ আহিছে আমাৰ চেনেলটোলৈ, তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ভাল লাগে বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই, নিশ্চয় চাই ল'ব, নিশ্চয় তাৰ পৰাই অলপ হ'লেও উপকৃত হ'ব আপোনালোক। গতিকে আহকচোন আৰম্ভ কৰোঁ আমাৰ প্ৰথমটো কুৱেশ্যনছ। প্ৰথম কুৱেশ্যনছটো আছে, অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন কিমান চনত বলৱৎ কৰা হৈছিল? ইয়াৰ অপশ্যন আছে 1974 চনত, অপশ্যন খ আছে 1979 চনত, অপশ্যন গ আছে 1990 চনত, অপশ্যন ঘ আছে 1995 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1979 চনত। আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো আছে, অসমৰ বিধানসভাৰ মুঠ 126টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত? অপশ্যন আছে ক 10টা, খ 12টা, অপশ্যন গ 14টা, অপশ্যন ঘ 16টা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গ 14টা। আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো আছে, অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকী কোন? অপশ্যনসমূহ আছে ৰেণুকুমা ৰাজখোৱা, বনেলী খংমেন, প্ৰণতি ফুকন, ৰেণুকা দেৱী বৰকটকী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বনেলী খংমেন। আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো আছে, অসমৰ কোনগৰাকী ব্যক্তিয়ে প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল? অপশ্যনসমূহ আছে বিষ্ণুৰাম মেধি, হিতেশ্বৰ শইকীয়া, মহেন্দ্ৰ মোহন চৌধুৰী আৰু বিমলা প্ৰসাদ চলিহা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বিষ্ণুৰাম মেধি। আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যনছ। নেক্সট কুৱেশ্যনছ আছে, বিধানসভাৰ অধ্যক্ষ কোনে নিৰ্বাচন কৰে? ইয়াৰ অপশ্যনসমূহ আছে বিধানসভাৰ সদস্যসকলে, ৰাজ্যপালে, মুখ্যমন্ত্ৰীয়ে আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক বিধানসভাৰ সদস্যসকলে। নেক্সট কুৱেশ্যন, ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে? ইয়াৰ অপশ্যনসমূহ আছে 25 বছৰ, 30 বছৰ, 35 বছৰ, 40 বছৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 35 বছৰ। নেক্সট কুৱেশ্যনছ, অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? অপশ্যনসমূহ আছে হেমপ্ৰভা শইকীয়া, বনেলী খাংমে, মেভিছ ত্ৰিয়ান, ৰেণুকা দেৱী বৰকটকী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বনেলী খাংমে। নেক্সট কুৱেশ্যন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহ আছে 1979 চনৰ 25 আগষ্টত, 1989 চনৰ 20 আগষ্টত, 1990 চনৰ 12 আগষ্টত, 1985 চনৰ 15 আগষ্টত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1985 চনৰ 15 আগষ্টত। আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো আছে, অসমৰ ৰাজ্যসভাৰ আসন কেইখন? অপশ্যনসমূহ আছে 7খন, 6খন, 5খন আৰু 8খন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 7খন। আহকচোন আৰম্ভ কৰোঁ আমি অন্তিমটো কুৱেশ্যনছ। অন্তিমটো কুৱেশ্যনছ আগবঢ়োৱাৰ আগতে আপোনালোকক পুনৰবাৰ জনাই দিওঁ, যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আমাৰ চেনেলটো যদি ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে, তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আহকচোন বাৰু আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যন। আৰু চাবলৈ নাপাহৰিব আমাৰ আগৰ ভিডিঅ'সমূহ। অন্তিম কুৱেশ্যনছটো আছে, অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন কেতিয়া বলৱৎ কৰা হৈছিল? অপশ্যনসমূহ আছে 1982 চনত, 1985 চনত, 1990 চনত,
1992 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1990 চনত। গতিকে বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। ধন্যবাদ।